হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আনাৰসৰ ভাজি বনাইছিলোঁ, কেঁচা আনাৰসৰ। কেনেকৈ বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথমতে এইটো দেখিছে কেঁচা আনাৰস, আপোনালোকে পেলাই নিদিব কেঁচা আনাৰসটো। আৰু এয়া চাওক, মই আনাৰসটো ধুনীয়াকৈ কাটি লৈছোঁ। কাটি লোৱাৰ পিছত এয়া চাফা কৰি লৈছোঁ। শুংবিলাক থাকিলে আপোনাৰ খজুৱাই শুংবিলাকে। আৰু এয়া ভালকৈ চাফা কৰি পানীৰে ধুই লৈছোঁ ধুনীয়াকৈ। আৰু এতিয়া কটাৰীয়ে চাৰিফাল কৰি পেলাই ভিতৰৰ ডিলাৰবিলাক পেলাই দিছোঁ উলিয়াই। আৰু এতিয়া মই পিহনাত পিহি লৈছোঁ, আপোনালোকে কটাৰীয়ে কাটি ল'লেও হ'ব মিহি মিহিকৈ। আৰু এয়া মোৰ কটা হৈ গৈছে আনাৰস। তাৰ লগতে লৈছোঁ মই পিঁয়াজ ধুনীয়াকৈ মিডিয়াম চাইজৰ 2টা, আৰু কাটি লৈছোঁ নৰসিংহ পাত, জলকীয়া লৈছোঁ আৰু নহৰু লৈছোঁ। আৰু এয়া তেল গৰম কৰি পিঁয়াজখিনি ইয়াতে দি দিছোঁ ভাজিবলৈ। ভাজি ৰঙচুৱা অকণমান হোৱাতে দি দিছোঁ তাতে নৰসিংহ পাত দি পেলাই অলপ লৰাই লৈছোঁ। ধুনীয়াকৈ লৰাই ল'ব আপোনালোকেও। আৰু তাতে দিছোঁ মই জলকীয়া 2টা। আপোনালোকে নিজৰ যিমান জলকীয়া খায় সিমান মতে দিব পাৰে জলকীয়া পৰিমাণটো। আৰু তাত হালধি দিছোঁ। হালধি দিয়াৰ পিছত মই এই আনাৰসখিনি দি দিছোঁ। আনাৰসখিনি দি দিয়াৰ লগে লগে এয়া চাওক কি ধুনীয়া হৈছে। আৰু ভাজি পেলাই এয়া ঢাকন মাৰি দিছোঁ। ঢাকন মাৰি দিয়াৰ পিছত আকৌ এবাৰ লৰাই দিছোঁ। আৰু তাতে দি দিছোঁ নহৰুখিনি। আৰু তাতে দিছোঁ মছলা আপোনালোকে নিজৰ অনুসৰি দিব পাৰে কি মছলা দিয়ে। আৰু তাতে গুড় দি দিছোঁ। গুড় দিলে টেঙা মিঠা হয়, খাবলৈ ভাল হয়। আপোনালোকে চেনিও দিব পাৰে। আৰু মই ইয়াতে দিছোঁ পানী অকণ গুড়টো আৰু আনাৰসখিনি সিজিবলৈ। আৰু এয়া চাওক কি ধুনীয়াকৈ আনাৰসৰ ভাজি, কেঁচা আনাৰসৰ ভাজি। আপোনালোকে কেঁচা আনাৰস পেলাই নিব, আমি সকলোৱে পকা আনাৰস খাওঁৱেই। আপোনালোকেও কেঁচা আনাৰস খাই যাবচোন। আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত লগ পাম। আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।